হেল্ল' ফ্ৰেণ্ডছ, পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ নিউজাৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম মানুহে দেখা সপোনৰ কিবা নহয় কিবা অৰ্থ থাকে। সপোন শাস্ত্ৰৰ মতে কিছুমান সপোনে ব্যক্তিজনক ভৱিষ্যতৰ ঘটনাসমূহৰ বিষয়ে ইংগিত দিয়ে। বহু সময়ত কেতিয়াবা মানুহে সপোনৰ অৰ্থ বিচাৰি হাবাথুৰি খায়, কিন্তু সপোন দেখিলে দিনটোলৈ মনটো ভাল লাগি থাকে আৰু কিছুমান সপোনে গোটেই দিনটো অশান্তি কৰি থাকে। এতিয়া সপোন শাস্ত্ৰ অনুসৰি কিছুমান সপোনে মাতৃ লক্ষীৰ আগমনৰ ইংগিত দিয়ে। এনে কিছুমান সপোনৰ বিষয়ে জানো আহকচোন। নম্বৰ 1, দাঁত খৰা বা দাঁত ভঙা দেখা পোৱাটো। সপোনত যদি আপুনি দাঁত ভঙাটো দেখা পাইছে তেতিয়া তাক শুভ বুলি গণ্য কৰা হয় আৰু তেতিয়া ব্যক্তিজনৰ কেৰিয়াৰত উন্নতি হয়, লগতে টকা পইচাৰ আগমন হয়। নম্বৰ 2, শিশুৰ হাঁহি। সপোন শাস্ত্ৰ অনুসৰি যদি সৰু ল'ৰা ছোৱালীয়ে সপোনত হাঁহি থকা বা খোজকাঢ়ি যোৱা দেখা পায় তেন্তে তাক শুভ বুলি গণ্য কৰা হয় আৰু ঘৰলৈ লক্ষীজীৰ আগমন ঘটিব বুলি অনুমান কৰা হয়। লক্ষীজী মানে হ'ল ধন সম্পত্তিৰ আগমন হ'ব বুলি অনুমান কৰা হয়। নম্বৰ 3, দাঁত চাফা কৰা। সপোনত দাঁত পৰিষ্কাৰ কৰা দেখাটো এটা শুভ লক্ষণ বুলি গণ্য কৰা হয়। এই সপোনে কিছুমান ইংগিত দিয়ে যে কিছু আৰ্থিক লাভালাভ হ'ব পাৰে। ৰক্তপাত। সপোনত কোনো ধৰণৰ যদি ৰক্তপাত দেখিবলৈ পায় ভয় নকৰিব, কাৰণ সপোনত এইটো দেখাটো অতি ভাল লক্ষণ। এই সপোনে মানে টকা পইচা আপুনি পাবলৈ গৈ থকাটো সূচায় বা বুজায়। নম্বৰ 5, কাপোৰ চিলাই দেখা। যদি মানুহে সপোনত কাপোৰ চিলাই কৰা দেখা পায় তেন্তে ধন সম্পত্তিৰ বৃদ্ধিৰ লক্ষণ বুলি তাক গণ্য কৰা হয় বা বিশ্বাস কৰা হয়। এতিয়া মন্দিৰত যোৱা, বহুত মানুহে মন্দিৰত যোৱা সপোন দেখে, এইটো ভাল নে বেয়া? এতিয়া সপোনত যদি আপুনি কোনোবা মন্দিৰত যোৱা দেখা পায় বা সপোনত উচ্চতা বগাই গৈ মন্দিৰলৈ যোৱাটো দেখে বা পাহাৰৰ ওপৰত থকা মন্দিৰ বগোৱা দেখে, তাক এটা শুভ চিন বুলি গণ্য কৰা হয়। অৰ্থাৎ আপুনি প্ৰচণ্ড সফলতা লাভ কৰিবলৈ গৈ আছে। যিবিলাক কাম আপোনাৰ হোৱা নাই তাত আপুনি নভবা নিচিন্তাকৈ এনেকৈ এটা সফলতা পাব। নম্বৰ 7, বগা সাপে কামোৰা। এতিয়া সপোনত যদি আপোনাক বগা সাপে কামোৰে তেতিয়া সেইটো দেখিলেও তাক সপোন শাস্ত্ৰৰ মতে ভাল বুলি গণ্য কৰা হয় বা শুভ বুলি গণ্য কৰা হয়, কাৰণ টকা পইচাৰ অনেক লাভ হোৱা দেখা যায়।